কিয় কৈছো জানা দাদা শুভ কৰ্ম কৰিব দেখিব নোৱাৰে গতি গতি কৰিবলৈ শীঘ্ৰ চাই ফুৰে অনুমান পূজা কথা কৰি যুগত হব সত্য থকা মানুহক মহাকষ্ট কৰিব পিতা মাতা ভাই ভনীৰ চিনাকি নহব সকলো জীৱকে পাছে কলিয়ে লভিব আৰু কলিৰ যুগতে কি হব জানা দাদা এই কলিৰ যুগত ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য বুলি কোনো জাতি বৰ্ণ বিভেদ নাথাকিব ব্ৰাহ্মণেই ব্ৰাহ্মণত্ব হেৰুৱাব ধনৰ বিনিময়ত লঘু নৰু ভেদৰ নীতি নিয়ম সকলো পাহৰি যাব মানুহ বলতাই আৰু ৰুগীয়া হব সন্তানে নিজ খুচি মতে চলিব আৰু আপোনজনে পৰ হব আৰু পৰজনে আপোন হব যেনে দাদা এই শস্য টুটিব এই মৎস্য টুটিব টুটিব দিৰিখৰ টুটি সাধু মহন্তৰ বাক্য যে লৰিব লৰিব ধৰ্ম এই হালুৱাই নিচিনে এই হালৰ এই ৰান্ধনি নিচিনে চৰু নিজৰ ভাৰ গাই স্বামীক নিচিনে শিষ্যই নিচিনিব কলি যুগত এনে বহু ঘটিব ঘটনা এই ঘটিব ঘটিব নেদেখালো শুনা এই ঘটিব ঘটিব ঘটনা আৰু এই কলি যুগতে কি হব দাদা দাদা এই কলি যুগতে চোৰ ডকাইত হত্যা লুণ্ঠন ধৰ্ষণ অন্যায় অবিচাৰে আগুৰি ধৰিব আৰু এইবিলাক ঘৃণনীয় কাম কৰিও ঘৃণা বুলি নকয় কি কলিৰ যুগৰ কথা শুনি কৃষ্ণৰ মুখে যুধিষ্ঠিৰে কয় কথা যুধিষ্ঠিৰে কয় কথা যুধিষ্ঠিৰে বোলে গোপাল আৰু কিছু কথা কোৱা কলিৰ যুগৰ যুধিষ্ঠিৰে বোলে গোপাল
বলে কৃষ্ণ আরো কিছু কথা তোমার যুধিষ্ঠির বলে কথা শুনি শ্রীকৃষ্ণ যুধিষ্ঠিরে বলে শোনা দাদা, এই কলির যুগত কি হব জানা দাদা? এই কলির যুগত ধন বলৰ ব্যৱস্থা চলিব, ধন নথকা মানুহসকলেও মান্যতা নিদিব, দেশত মূল্য বৃদ্ধি আৰু কৰৰ বজা বাঢ়িব আৰু পদবীৰ লোভত যিকোনো প্ৰকাৰে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব। যদি এইবিলাক প্ৰমাণ চাব খোজে, যদি এইবিলাক প্ৰমাণ চাব খোজে, মোহৰ দেখে যোৱা নকৰি পলম, পঞ্চ দিশে পঞ্চ ভাই কৰা ভ্ৰমণ, ভ্ৰমণ কালে যি দেখিবা আচৰিত ঘটনা, ভাঙি পাতি কম মই তাহাৰ বৰ্ণনা। ও সকলো ঘটনাৰ মূৰত ও থাকিব ভাঙি পাতি পাম ও তাহাৰ আমি পঞ্চ ভাই পঞ্চ দিশে যাই চাই আহিব লাগিব। ঠিক আছে কৃষ্ণ, আমি পঞ্চ ভাই পঞ্চ দিশে যাই চাই আহিম আৰু আহি আমি তোমাক কম, তুমি অৰ্থটো সকলোতে বুজাই দিবা। কথা শুনি যুধিষ্ঠিৰৰ আনন্দ মিলিলা, কথা শুনি যুধিষ্ঠিৰৰ এই ভাতৃগণক মাতি ধৰ্মই, এই ভাতৃগণক মাতি ধৰ্মই, ও ধৰ্মই ভাতৃগণক চাই মৰমেৰে কহিও এই পঞ্চ দিশে পঞ্চ ভাই জানে পিয়াই ধৰ্মই পঞ্চ দিশে পঞ্চ ভাই জানে কৃষ্ণ কহিছে মুখ পঞ্চ ভাই যোৱা পঞ্চ দিশ ধৰ্মৰ ভাতৃ
পরদুগাহে পাভলা ওয়ে চলি রাজত দেখিলা চলি যদি কিবা আচৰিত দেখা কবাহি কৃষ্ণৰ ধৰ্মই পঞ্চদিকে পঞ্চ ভাই জাহানে থিয়াই এতিয়া যুধিষ্ঠিৰ কৃষ্ণ কৈছিল তেনেহলে কৃষ্ণ আগতে মই চাই হকি আচৰি যোৱা দাদা যোৱা সোনকালে চাই আহিবা হব কৃষ্ণ মই তোমাৰ কথাই কৰিম যুধিষ্ঠিৰ ধীৰে ধীৰে যাই কিছু দূরে হাবি এখন পাইলা হাবির মাজত প্রকাণ্ড হাতী এটায় যুধিষ্ঠিরে দেখিবা পাইলা যুধিষ্ঠির যুধিষ্ঠির কিছু দূরে হাবি প্রকাণ্ড যুধিষ্ঠিরে দেখি বাপা প্রকাণ্ড হাতিয়া কিছু মুর্গকারী নেশাউদানি খাদর খায়াছে যুধিষ্ঠিরে দেখি বাসা যুধিষ্ঠির প্রচন্ড হাতি তর এতায়া সেই প্রকাণ্ড হাতি করে আছে মূল